Hello guys, তো মই ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাব পাৰে ইমান ভিৰ লাগি আছে ইয়াতে। চাই থাকক দেই ব্লগটো কণ্টিনিউৱাছলি। Mohon batasan salah. Oh iya, cara itu nak. বহুতো ভক্তৰ সমাগম পৰিলক্ষিত হৈছে গাইজ, চাব পাৰে। বহুত ভিৰ মানে, বহুতেই ভিৰ মানে, ইমান ভিৰ লাগিছে গাইজ, আপোনালোকে চাব পাৰে। গাইজ ইমান ভক্ত আহিছে, নানা ঠাইৰ পৰা আহিছে, ইমান ভাল লাগিছে। বহুত দূৰ দূৰান্তৰ পৰা আহিছে ভক্তসকল মাৰ দৰ্শন পাবলৈ। আপোনালোকে শেষলৈ ভ্লগটো চাই থাকক, কেনেকুৱা পালে জনাব, চাই থাকক। মন্দিৰ চৌহদৰ ভিতৰত ৰৈ বা বহি থাকি ভিৰ নকৰিব। প্ৰদক্ষিণ কৰি বাহিৰলৈ ওলাই যায় যেন। ভক্তসকলৰ বতৰত মন্দিৰ চৌহদৰ ভিতৰত ৰৈ বা বহি থাকি ভিৰ নকৰিব। মন্দিৰ চৌহদৰ ভিতৰত ৰৈ বা বহি ভিৰ কৰি নাথাকিব। ভক্তসকলৰ বতৰত খাব গ'লো, ইমান মানে ভোক লাগি গৈছিলে খোজকাঢ়ি কাঢ়ি। আপোনালোকে গোটেই ব্লগটো চাই থাকক।
ফাইনেলি ইমান সময় ধৈৰ্য ধৰাৰ পিছত মাৰ্কেটখন পাই গ'লোঁ গাইজ চাই থাকক ফাইনেলি গাইজ অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে গাইজ ইমান ভাল লাগিছে বহুত ভক্ত বহুত দূৰ দূৰণিৰ পৰা আহিছে আপোনালোকে গোটেইখিনি চাবই পাৰিছে চাই থাকক গাইজ তেতিয়া আমি উভতি গৈ আছোঁ ইমান ভিৰ আছিলে মানে ওপৰত বেছি ভিডিঅ' কৰা সম্ভৱ একেবাৰে হোৱা নাই তেতিয়া আমি গৈ আছোঁ আৰু তললৈ নামি এতিয়া আপোনালোকে শেষৰ ব্লগখিনি চাই থাকক গাইজ এইটোৱে হৈছে সেই গেটখন মূল মানে কামাখ্যা মন্দিৰত যোৱা গেটখন তলৰ এতিয়া আমি গোটেই যাত্ৰাখন শেষ কৰি আমি ঘৰলৈ উভতি গৈ আছোঁ ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ